নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু আজিৰ দিনত মই মোৰ পুখুৰীত মাছ মাৰিলোঁ। মই কেনেকৈ মাছ মাৰিছিলোঁ মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। আৰু মোৰ লগত মাছ মৰাত আছিলে মোৰ পাৰ্টনাৰ এজন আছিলে, মোৰ জেঠীৰী আৰু মোৰ দেউতা আছিলে লগত। মানে আমি চাৰিটাই মিলি আজি মাছ ধৰিলোঁ। কেনেকৈ ধৰিলোঁ আপোনালোকক মই সেইটোকে দেখাব বিচাৰিছোঁ। চাব আহক, চাওঁ নে কি? বলক যাওঁ। উঠিছে মাছ। Love it. Love it. Tambah kalau kau ditia, nah, mana? Anu, kilo so, wah, pusat tu kaya ni ke? Pইচা নাখায় নহয়, নেনে কিনি ইয়াৰ লগত দেই, নেন খাবি দেই। ক'ত যাবি এতিয়া? নেন খাবলৈ ন? হে খাই দিব পইচাটো, নাখায়, নেন নিদিব। নেন 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 নাখায়। যা যা, নেন আনিবি, যা যা দোকানত যা, পইচাটো লৈ ল, হাতত পৰিব। আৰু মই মোৰ ঘৰত মিস্ত্ৰী লগাই আছোঁ। মানে মই 2 বছৰৰ আগত মই 4 কোঠালি ঘৰ এখন বনাইছিলোঁ। মানে দৰ্জা আৰু খিৰিকীৰ চুকাতটো থাকি গৈছিলে মোৰ টকাৰ অভাৱত। সেয়েহে মই এতিয়া অলপ টকা গোটাই দৰ্জা আৰু খিৰিকীৰ
চুকাতটো বনাবলৈ দি আছোঁ। আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ, দেখাম চাব। এয়া 3 পাল্লা হয়, লংটো হ'ল 5 ফুট, হাইটটো হ'ল 4 ফুট। বৰ্তমান এখন বনাই আছে। আৰু এতিয়া বাদ বাকীখিনি ইফালে বনাই আছে মিস্ত্ৰীয়ে।